ক'ত যোৱা দেউতা? ওলাই যাওঁ কিমাননো ঘৰতে সোমাই থাকিম আজি 2 মাহে ঘৰতে সোমাই থাকিলোঁ আৰু হয় নেকি? যোৱা তেতিয়া। কিন্তু এটা কথা ভাবি চোৱাচোন, যদি তোমাৰ নিচিনাই সকলোৱে ভাবে আৰু সকলো ওলাই যায় তেতিয়া কি হ'ব? একো নহয় আৰু চৰকাৰে এতিয়া নিয়মবোৰ অলপ শিথিল কৰিছে নহয় আৰু ওলাই গ'লে এতিয়া মাৰ খোৱাৰো ভয় নাই। তুমি মানে এতিয়া কেৱল সেই মাৰটোৰ ভয়তহে ঘৰত সোমাই আছিলা নহয় জানো? নহয় আৰু শুনা, চৰকাৰে নিয়মবোৰ অলপ শিথিল কৰি দিছে কেৱল আমাৰ সুবিধাৰ কাৰণে, যাতে আমি লাগতিয়াল বস্তুবোৰ আনি ল'ব পাৰোঁ আৰু অতি জৰুৰী কামবোৰ কৰিব পাৰোঁ। বুজি পাইছা? কথাটো হয় বাৰু। এতিয়াও আমাৰ মানৱ সমাজৰ পৰা এই বিপদটো কম হৈ যোৱা নাই, বৰঞ্চ বাঢ়িহে গৈ আছে। আৰু সেইবাবে অলপ নিজৰ কথা ভাবা, অলপ আমাৰ পৰিয়ালটোৰ কথা ভাবা আৰু লগতে অলপ আমাৰ সমাজখনৰ কথা ভাবা আৰু ঘৰতে থাকা। তোমাৰো চাগে ইমান প্ৰয়োজনীয় একো কাম নাছিল ওলাই যাবলৈ। নাই ইমান প্ৰয়োজনীয় কাম একো নাই। মই এনেহে অকণমান ঘূৰি আহোঁ বুলি ভাবিছিলোঁ। ব'লা তেতিয়াহ'লে আমি লুডু খেলোঁগৈ, ব'লা। ব'ল তেতিয়া। মোক কিন্তু ৰঙা ঘৰটো লাগিব দেই। ল'বা ৰঙাটোকে ল'বা দিয়া। আৰু আপোনালোকো ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু দেউতাই কোৱাৰ দৰে ৰঙা ছাবস্ক্ৰাইব বটনটো দবাই দিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু ভাল পালে ভিডিঅ'টো লাইক এটাও কৰি দিব নহয় জানো? ব'ল যাওঁ খেলোঁগৈ ব'ল।